ৰবিবাৰ আহিলে প্ৰায় আমি ভিডিঅ' শ্বুটিং কৰোঁ আৰু এয়া শ্বুটিং কৰিবলৈ বুলি আজি নদীয়াপাৰালৈ গ'লোঁ। নদীয়াপাৰাৰ এইটো সুন্দৰ চিনাৰীৰ মাজত আমি সকলোৱে শ্বুটিং কৰি আছোঁ আৰু এয়া কেমেৰাত আছে নিৰঞ্জনে কেমেৰা কৰি আছে আৰু কোৰিঅ'গ্ৰাফ কৰি আছে আমাৰ বক অঞ্চলৰ নিতুমণি ৰাভা। খুব সুন্দৰ কোৰিঅ'গ্ৰাফ কৰে আৰু তাই কোৰিঅ'গ্ৰাফ কৰি আছে আৰু নাচনীসকল আমাৰ অঞ্চলৰে হয়, খুব সুন্দৰ নাচি আছে। এইটো লোকেশ্যনটো খুব ধুনীয়া দেই, বহুত ভাল লাগিছে। এইটো এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশ। এইটো ধুনীয়া এখন দলং আছে, পানী আছে, উমলি আছে, খুব ভাল লগা এটা পৰিৱেশ হৈছে আৰু ইয়াত। আৰু এতিয়া অলপ আমি কিবা খাই আছোঁ, সন্ধিয়া হ'বৰ হ'ল। আৰু এইটো পাহাৰৰ দৃশ্য হয়, মানে বেকগ্ৰাউণ্ডত পাহাৰ আহিব, খুব ভাল লগা হয়। ভিডিঅ'টো হ'লে আপোনালোকে গম পাব চাই, খুব এটা ভাল লগা চিনাৰী হয় আৰু চাবলৈ। আৰু ইয়াত শ্বুট কৰি আছোঁ আমি। মাজে মাজে অলপ ধেমালিও হয়। আৰু এইটো ঘৰুৱা পৰিৱেশ, মানে আধাৰ দি আছে মুৰ্গীবিলাকক